সেইফালে কি হ'ল? এই হ'ল মোগল আৰু এইখিনি হ'ল অসমীয়া বীৰসকল, লাচিতৰ সৈন্যসকল। লাচিত দিৱসৰ 400তম জন্ম জয়ন্তী উপলক্ষে আজি আমাৰ বিদ্যালয়ত এখন চুটিনাট প্ৰদৰ্শন কৰা হ'ব। লাচিত বৰফুকন নামেৰে এখনি চুটিনাট প্ৰদৰ্শন কৰা হ'ব। এই নাট্য দলটো হ'ল এইটো। এনেকৈ আমি অলপ দেৰি পিছতে চুটিনাটখন প্ৰদৰ্শন কৰিম। মই লাচিত বৰফুকন। স্বৰ্গদেৱে মোক বৰসেনাপতিৰ দায়িত্ব দিছে। এতিয়া মোৰ দায়িত্ব বহুত। হৌৱা হৌৱা মোগলসকলে আগবাঢ়ি আহিছে। নাই নাই, মই লাচিত বৰফুকন জীয়াই থকালৈকে কেতিয়াও মোৰ মাতৃভূমিক এৰি নিদিওঁ। যাওঁ সৈন্যসকলে কেনেদৰে যুদ্ধৰ প্ৰস্তুতি চলাইছে বাতৰি লওঁগৈ। তহঁতি দুটা খেদি লৈ যা। সৈন্যসকল, আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰিলো। যাওঁ এতিয়া, ব'লা যাওঁ, স্বৰ্গদেউ এই সুখবৰ দিওঁগৈ। এইজনে হৈছে লাচিত বৰফুকন। কি বুলি ক'লো? এইজনে হৈছে লাচিত বৰফুকন। ভালকৈ চোৱা। কিন্তু এই মহান বীৰজন এতিয়া আমাৰ মাজত নাই। তেখেতৰ মৃত্যু হৈছে। তেখেত জীয়াই থকা নাই, কিন্তু তেখেতৰ আদৰ্শ আমাৰ মাজত জীয়াই আছে। আমি তেখেতৰ আদৰ্শতে আমি তেখেতৰ দৰে আমি কৰিব লাগিব। আমি নিজৰ মাতৃভূমিৰ হকে কাম কৰি যাব লাগিব। তোমালোকে পাৰিবানে? পাৰিবা নাই? সেয়েহে তেখেতৰ জন্মদিনটো কি কৰিছে? লাচিত দিৱস হিচাপে প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। তোমালোকে লাচিতৰ আদৰ্শৰে আগবাঢ়ি যাব পাৰিবানে? হাত দাঙি কিনে পাৰিম বুলি পাৰিবানে? লাগিলে চাই কৈ দিয়কচোন অকণমান। আপোনাৰ কেনেকুৱা লাগিলে? অকল ভাল লাগিলে নে আৰু চাব মন গ'ল? কেনেকুৱা লাগিলে? ভাল লাগিলে? তোমালোকৰ কেনেকুৱা লাগিলে নাটক কৰি?